হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু দ্য চেনেল। বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ আগত। বহুত দিন ভিডিঅ' দিব পৰা নাই, জানেই মোৰ মোবাইলটো বহুত প্ৰব্লেম আছিল। গতিকে মই আজি এটা নতুন ভিডিঅ' বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো আমাৰ ছাগল আছিল, গমেই পাইছে আপোনালোকে। এই চাব পাৰে আমাৰ চাংখন, আৰু এই চাঙৰ আমি যিবিলাক ছাগলৰ মল মূত্ৰ জৈৱ সাৰ আমি আমাৰ খেতি পথাৰত হেৰি কৰিম, সাৰ দিম বুলি ভাবিছোঁ। আৰু কেনেকৈ এইটো প্ৰস্তুত কৰিব সেইটো আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো। আৰু ফ্ৰেণ্ডছ এয়া চাব পাৰে আমাৰ বহুত দীঘল কল হৈছে এই সাৰ প্ৰয়োগ কৰি। এয়া চাব পাৰে গছ পকিছে আৰু এইয়া একদম মজা। আৰু এই সাৰটো প্ৰয়োগ কৰিছোঁ এই আমাৰ লাও বাগান, পানীলাও বাগান। ধুনীয়া ধুনীয়া লাও লাগিছে চাব পাৰে এইবিলাক। এতিয়া আমি সেইটো কৰিম আৰু এইটো ইয়াতে আছে এইবিলাক সাৰবিলাক, ইয়াতে ছাগল থকা হয়। এইবিলাক প্ৰস্তুত হৈছে আৰু মজা একদম। এই চাব পাৰে মজা। এতিয়া মই বস্তাত ৰেডি কৰিছোঁ সোমাম বুলি। আপোনালোকে টাইমলেছত চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ কালেক্ট হৈ গ'ল, এয়া চাব পাৰে। 4-5 বস্তামান কালেকশ্যন হ'ল। আগতে মই সেই কৰি থৈছিলোঁ, এই কেঁচাখিনি এটা গাঁত এটা বনাই পেলাই কালেকশ্যন কৰি থৈছিলোঁ। এইটো চাব পাৰে। তাততো আপোনালোকে ভালকৈ দেখা নাপাব। এতিয়া কেঁচাখিনি আৰু ইয়াতে থৈ দিম, তেতিয়া আৰু 10-15 দিনমানৰ পাছত শুকাই পেলাই এতিয়া সুবিধা হ'ব, দিয়াত সুবিধা হয়। কেঁচা হ'লে কি কয় শুকান হ'লে চাব পাৰে। আৰু মই এটা কথা কোৱাই নাই, এইটো মোবাইলত কিবা কয় ডুৱেল ভিডিঅ' মোড আছে, গতিকে চাব পাৰে। 2 পিনৰ পৰা সেই কৰিব পাৰে, মজা ভিডিঅ' শ্বুট কৰিব পাৰে। বেষ্ট কেমেৰা হয় এইটো, জাহাজী কল। এইটো চাব পাৰে কিমান, এইটো চাব পাৰে আপোনালোকে কিমান দীঘল। এইটো বহুত ভাল ফিচাৰ হয় এইটো। আৰু মই আপোনালোকক কোৱাই নাই, এইটো মোৰ নতুন মোবাইল হয়। ৰিয়েলমিৰ পৰা লৈছোঁ। মোবাইলটো ৰিভিউ কৰিম, আপোনালোকক দেখা পাব। আৰু এই জৈৱিক সাৰটো বহুত ভাল হয়। আপোনালোকে জানে কেমিকেল আজিকালি কিমান বজাৰত সেই হৈ গৈছে, চব বেমাৰ হৈ থাকে আপোনাৰ মানুহবিলাকৰ খাই। গতিকে জৈৱ সাৰ প্ৰয়োগ কৰি আমি আমাৰ স্বাস্থ্যৰ সেই নিজৰ স্বাস্থ্যটো নিজে আমি বজাই ৰাখিবৰ কাৰণে আমি জৈৱিক সাৰটো সেই ব্যৱহাৰ কৰিবৰ কাৰণে বহুত প্ৰয়োজনীয়তা আহি পৰিছে আজিৰ দিনত। আৰু মই এইটো ইনস্পায়াৰ হ'লোঁ ভীষ্মা মুভি। ৰিচেণ্টলি এখন ফিল্ম হেৰি হৈছে তামিলৰ, সেইখন মুভি আপোনালোকক কেনেকৈ ডাউনলোড কৰিব লাগে দেখুৱাম, আপোনালোকে চাব একবাৰ। তাত জৈৱিক সাৰৰ গুৰুত্বপূৰ্ণতাৰ বিষয়ে ভালদৰে হেৰি কৰা আছে। গতিকে চাই থাকক। আৰু এই সাৰখিনি আবেলিমান লৈ যাম বুলি ভাবিছোঁ। এতিয়া মোৰ ডিউটি আছে, নতুন কাম এটাও জইন কৰিছোঁ বেংকৰ। আৰু এইটো গাহৰি গঁৰাল নতুনকৈ হেৰি কৰি বনাইছোঁ। তলৰখিনি পাকি কৰি দিছোঁ আৰু আপোনালোকে চাব পাৰে। বাঁহৰ বাকীখিনি বেৰটো নতুনকৈ এটা গাহৰি পোৱালি আনিছোঁ। সেইটোৱে আৰু আপোনালোকৰ চাই থাকক ভিডিঅ'টো। নেক্সট এতিয়া মোবাইলটো আপোনালোকক একবাৰ ৰিভিউ কৰাই দিম মই, আপোনালোকে চাব মোবাইলটো মোৰ। অ'কে। আৰু ফ্ৰেণ্ডছ মই কোৱা মুভিখনে এইখনেই হয়, এই ভীষ্মা মুভি। বহুত ভাল মুভি, আপোনালোকে আহি পালোঁ ঘৰ। আহি পাই এতিয়া আমি যাম সাৰ দিবলৈ। আজি খেতত সাৰ নিদিওঁ, আজি দিম গাছত সাৰ। বেছি নিদিওঁ আজি, কালিতো চানডে, কালি মোৰ ডিউটি চিউটি নাই। খৰ কোদাল লৈ ল'লোঁ, এতিয়া যাব লাগে আৰু। আমি লদি লৈ লওঁ, এতিয়া যাব লাগে। চানচাট হ'ব লগাইছে, পাই আছোঁ আমি
ৰাস্তা পাম আৰু অ'কে ফ্ৰেণ্ডছ আহি পালোঁ আমি লোকেশ্যন এয়া চাব পাৰে আমাৰ কৃষ্ণচূড়া গাছডাল ৰেডি কৰি আছে ইয়াতে মাটি দি পেলাই এই কি ধুনীয়া পৰিৱেশ চাব পাৰে কুলো কুলো পানী আহি আছে ইয়াতে আমি গাঁৱত আপোনালোকে চাব পাৰে আৰু এইফালে চাব পাৰে ছানছেট মাই ফেভৰেট এই চাব পাৰে নাইচ ছানছেট হয় এইবাৰ আমি টাইম লেছত ভিডিঅ'টো চাই থাকোঁ ভালকৈ সাৰ দি চাব পাৰে গাছডাল পাত নোহোৱা হৈছে এতিয়া জানে আৰু ফাগুনৰ বতৰ পাত নোহোৱা হৈ গৈছে এতিয়া সাৰ পানী দিলেহে আৰু ভালকৈ আহিব আৰু লোকেশ্যনটো চাব পাৰে ইমান ধুনীয়া প্লেচ ৰাস্তাটো অলপ বেয়া হৈ আছে বৰ্তমান আৰু এইটো হ'ল চুইচ গেট আছে এই আগত এইটো চুইচ গেট এই নদী যে আছে লোকেশ্যনটো আৰু এইখিনি আমাৰ মাটিখিনি খালি সাৰ দিম বুলি ভাবিছোঁ এইখিনিতে যোনখিনি আপোনালোকে ভিডিঅ'ত দেখা পাই আছে আৰু এইবিলাক গাছৰ পুলি বহুত আছে এইবিলাকতো সাৰ দিব লাগে দি আছোঁ আৰু প্ৰথম ইডালৰ পৰা আৰম্ভ কৰিছোঁ ইডাল হেড গতিকে চাই থাকোঁ আৰু ভিডিঅ'টো আৰু ভিডিঅ'তে আছিলে মানে আপোনালোকে যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ প্ৰকৃতিটো বচাই ৰখাৰ কাৰণে আপোনালোকে বিশেষকৈ এডালকৈ হ'লেও গাছ আপোনালোকে ৰোপণ কৰিবলৈ চেষ্টা কৰিব আজিকালি জানাই গ্ল'বেল ৱাৰ্মিং ইমান এটা ভয়াৱহ সমস্যা হৈ পৰিছে ট্ৰেক্টৰ আহিছে আৱাজটো ভালকৈ শুনা নাপাব পাৰে আপোনালোকে বেষ্ট অফ লাক লাইক টু ছাবস্ক্ৰাইব থেংক ইউ